সপোনতো দেখিব আপুনি 15 বছৰ হৈ গ'ল জোতা এযোৰ দিবৰ কাৰণে 6তে দিম কৈছিলা হপায় 6তে দিম বুলি কোৱা জোতা যে এতিয়ালৈকে দিয়া নাই কেলে চাচোন 30 বছৰ হ'ল ল'ৰা ছোৱালীয়ে 6 পাবগে আমি লাগিম থাকিবচোন তালৈ কি লাগে নিবি 15 বছৰ 20 বছৰ লাগে নি জোতা এযোৰ হেৰি কৰিবলৈ অৰ্ডাৰ দিছে কোনটো এমেজনত নে ফ্লিপকাৰ্টত দিলে সেইখন 15-20 বছৰ লগোৱা কোনটো অনলাইনত অৰ্ডাৰ দিলে এইটো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্নেহী ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা নতুন ভিডিঅ'টো মোৰ গাঁৱৰ ঘৰৰ আপোনালোকে চাওক কেনেকুৱা লাগিছে এই ধৰণে মোৰ বাৰীখনৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব তাৰ বাবে আশা কৰিলোঁ ধন্যবাদ মোৰ ল'ৰাটোৰ উৎপাতৰ কোবত এইখন চাওকচোন চালি এখন দিয়ালে টকৌপাতৰ ঘৰত থাকিবলৈ মন যায় বোলে তাৰ টকৌপাতৰ ঘৰত থাকি চালি এখন বনাবলগীয়া হ'ল টকৌপাতৰ ঘৰত থাকি অৱশ্যে চব ভালেই লাগে ঠাণ্ডা লাগে আৰু লগতে টিঙো দিছে টকৌপাতো দিছে এইটো সি চাই এতিয়া বৰ মৌজ কৰি আছে ফূৰ্তি কৰি আছে বিৰাট ভাল পাইছে মানে টকৌপাতৰ ঘৰ চালিত থাকি পেলাই এজনে কিবা এটা কৰি আছে আৰু দুজন মানে সেই ইয়াত কৰি আছে আৰু তাক থাকিবৰ কাৰণে আমি আহি ৰেষ্ট ল'বৰ কাৰণে এটা ঘৰ বনাইছোঁ এটা বাঁহৰ ঘৰ বনালোঁ এইটো চব বাঁহৰ ঘৰটো আপোনালোকক দেখাইছোঁ এইটো এটা বাঁহৰ ঘৰ আমি ডিব্ৰুগড়ৰ পৰা আহি বৰ কষ্টৰে আহোঁ আহি পেলাই ৰেষ্ট ল'বৰ কাৰণে এডোখৰ জেগা লাগে সেইবাবে আমি এই ঘৰটো বনালোঁ এইটো আৰু যি টি বস্তু উঠাই থ'বৰ কাৰণে চিমেণ্ট উঠাই থ'বৰ কাৰণে এখন চাং বনালোঁ এইকেইটা আমাৰ হেলমেট ইয়াতে থৈছোঁ তাৰপিছত এইখন কালি মোচুৱাই মেলি ঠিক কৰিলোঁ এইটো ঘৰ অকণমানি এটা ঘৰ এইটো এটা ৰুম এইটো বস্তু থ'বৰ কাৰণে লাগিব মিস্ত্ৰী থাকিবৰ কাৰণে লাগিব সেইবাবে এনেকুৱা চাং দেখিছে জানো আপোনালোকে আজিকালি এইবিলাক চাং এইখনত থাকিব চিমেণ্ট এইটো ৰুম বাঁহৰ ৰুম এইখনত মিস্ত্ৰী হ'বৰ কাৰণে এইখন বনাই দিয়া হৈছে ইয়াত টুচক দি দিব লাগিব কিবাকিবি পাৰি দিব লাগিব আৰু ঘৰটো অৱশ্যে ঠাণ্ডা লাগে বতাহ চবফালৰ পৰা বতাহ মাৰি আছে ভালেই লাগিছে দেখি পেলাই ময়ো অলপ শান্তি পাওঁ দুপৰীয়া ডিব্ৰুগড়ৰ পৰা আহি ইয়াত অকণমান ৰেষ্ট ল'বৰ বাবে সেইটো এটা অকণমান মিস্ত্ৰী থাকিবৰ কাৰণে আমি ৰেষ্ট লৈ কেতিয়াবা বাহিৰলৈ যাবৰ কাৰণে এটা লেট্ৰিন বনাইছে লেট্ৰিনটো আধা বনোৱা হৈ আছে আপোনালোকে চাব এইটো জাবৰ জোঁথৰ পেলাবৰ কাৰণে পুখুৰী এইখন আমাৰ বাৰী এইটো বনাই আছে লেট্ৰিন এইটো হৈছেগৈ আৰু অকণমান বাকী আছে এইটো মিস্ত্ৰী লাগি আছে বৰ্তমান আমি টেম্পৰেৰীকৈ কেতিয়াবা বাহিৰৰ মানুহ আহিবৰ কাৰণে মিস্ত্ৰী লেট্ৰিনত কৰিবৰ কাৰণে এইখন আমাৰ বাউণ্ডৰী জেৰুৱা এখন দিয়া হৈছে ওচৰতে আমাৰ ঘৰটোৰ কাষতে এটা নলা আছে ঘৰটোৰ কাষতে সৰু এটা নলা আছে দুঘৰৰ মাজতে আমি এই নলাটোত কালি এখন বেৰ দিয়ালোঁ বৰ্তমান বাৰিষা ছিজনত নহ'লে পানী আহিব ভেটিটোত অনিষ্ট কৰিব সেইবাবে আমি এই নলাটোত আমি এনেকৈ এখন বেৰ দিয়ালোঁ বাঁহৰ জপনা নিচিনাকৈ এখন এনেকৈ বেৰ দি আছোঁ গোটেই বাউণ্ডৰীটো এনেকৈ এইখন এইটো আমাৰ বাউণ্ডৰী চাওক এইটো বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা ভিডিঅ' বনাম বুলি বাৰীখনত ভিডিঅ'টো বনোৱাই হোৱা নাছিলোঁ আজি দেখিছোঁ ভিডিঅ' এটা বনাওঁচোন ল'ৰাটোৰ উৎপাতৰ কোবত এটা ঘৰ সেইটো টকৌপাতৰ চালি ঘৰ বহুত দিন দেখা নাই এনেকুৱা জেগাবিলাক দেখি ভালো লাগিছে মোৰ নিজৰো ভাল লাগিছে বহিবলৈও ভাল লাগিছে আৰু চবফালৰ পৰা বতাহ মাৰি আছে ভালেই লাগিছে দেখি আপোনালোকক তাকে দেখুৱাইছোঁ আমাৰ বাৰীখনৰ আজি দিনটোনো কিনো কৰিম সেই ভাবিয়ে ভিডিঅ'টো বোলো বনাওঁ আজি অকণমান এইটো অকণমানি এটাই খান্দি আছে মিস্ত্ৰীয়ে কাম আৰম্ভ কৰিব লৈছেহে কিন্তু হোৱা নাই আৰু অলপ কৰি আছে এয়া বাউণ্ডৰী বনাই আছে সেইফালে আমাৰ ৰাস্তাটো এনেকৈ এইটো পুৱা 2টা ডিব্ৰুগড়ৰ পৰা আহি ইয়াত ৰেষ্ট লওঁ কাম চাওঁ বহি থাকোঁ পাৰিলে কেতিয়াবা লাল চাহ অকণমান খাওঁ বিস্কুট লৈ পেলাই কেতিয়াবা কোনোবাই চাহ এটা লৈ আহে সেইবিলাক খাওঁ ওচৰ চুবুৰীয়াবোৰ আহে তাকো ভাল লাগে সঁচাকৈ নিজৰ ঘৰৰ যেনেকুৱাই নহওক চালি এখনেই হওক লাগে নিজৰ ঘৰ নিজৰে বহুত আমেজ পাওঁ বহি লৈ বহুত শান্ত মানে মনত সান্তনা পাওঁ আৰু সাহস পাওঁ নিজৰ ঘৰ নিজৰে আৰু ক'ত গৈ সোমাই আছে নিজৰ ঘৰৰ ইয়াত বহি পেলাই লাগে চালিয়ে হওক টিঙৰে হওক টকৌপাতৰে হওক জীয়ৰে নহওক লাগে বহি বহুত শান্তি পাওঁ মানে দুখ ভাগৰ বুলিবলৈ নালাগে আৰু নিজৰ ঘৰখনত নিজৰ বাৰীখনত সেয়াই বহুত শান্তি পাইছোঁ মনতে আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ঘৰখন সোনকালে হওক যে নিজৰ পকা ঘৰটো কেতিয়া হওক তাৰ বাবে আশীৰ্বাদ কৰিব সকলোৱে যেন
সকলোকে যেন ভালকৈ দেখুৱাব পাৰোঁ, তাৰ বাবে আমাক আশীৰ্বাদ কৰি আপোনালোকে আমাক অনুপ্ৰেৰণা জনাব যেন। আমাৰ চৌকাটোকে হাঁহিছোঁ এতিয়া। আমাৰ চৌকাটো হাঁহিয়ে এনেকুৱা চৌকা ভাল লাগে কাৰণে আকৌ এনেকুৱা পাকঘৰ নেদেখাই হ'লোঁ ন। সৰুতে দেখিছিলোঁ এনেকুৱা পাকঘৰবিলাক আইতাহঁতৰ ঘৰত হেৰিয়া। মোৰ বৰ ভাল লাগে এনেকুৱা এনেকুৱা পাকঘৰত এসাঁজ খাবলৈ মন যায় আকৌ। ভাল লাগে ন ভাত খাই মাতিব আহিছে সঁচাকৈ মাতিব লাগিছিলে আকৌ একদম সুবিধা পোৱা নাই হ'ব থক মোৰ জোতা উলিয়াই থ'ব এতিয়া 10 বছৰ হ'ল আৰু 12 বছৰ মানে হ'ল জোতা আনি দিয়ে জোতা ন আজি জোতা খুলি থৈ যাম নতুন জোতা পিন্ধিয়ে যাম বাৰু ৰখি আছো মই ঠিক হ'ব দেই এনেকুৱা মই জোতা দিওঁতে 12 বছৰ লাগি গ'ল এইজনী মোৰ লগৰজনী স্কুলৰ কালৰ লগৰ। তাই এতিয়া বনাই আছে এয়া খৰি জুইত বনাইছে। দুপৰীয়া অকণ ৰেষ্ট ল'বলৈ আহিলোঁ, ইয়াত কিবা এটা খাবলৈও আহিলোঁ। কিমান ভাল লাগে এনেকুৱা চৌকা তৌকা দেখিলে। দুই চাইডে পাতি দিওঁ যে কেতিয়াবা হেৰি আলহী চালহী হ'লে মানে দুই চাইডে পাতি দিলেই হৈ যায় আৰু ইমান খৰিত সোনকালেহে হয় ন, সোনকালে হয় খাবলৈও ভাল হয়। সেইকাৰণে আগৰ মানুহৰ বেমাৰ নাছিলে আকৌ, বহি বহি ভাত বনায়। এতিয়া থৈ থৈ ভাত বনাওঁ সেইকাৰণে বেমাৰ আজাৰো বেছি হ'ল। গেছটো তলত থৈ ল'বা আকৌ বহি বহি বনাবা। গেছটো তলত থ'লে কিন্তু ভাল নালাগিব হয় নহয়, খৰি জুইত যিমান ভাল লাগে সঁচাকৈ। আগতে পাকঘৰতে চবেই পীৰাত বহি ভাত খায়, কঁকাল বিষ নাছিলে, বাচন তলত ধুৱে, আজিকালি চব ওপৰত ধোৱা মানে হেৰি হ'ল। আধুনিকো হ'লোঁ বেমাৰীও হ'লোঁ। খৰি গেছটো হেৰি দাদাই চাওঁ কি ধুনীয়াকৈ গুচাই দিয়ে। দাদা নাই নেকি? ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ দেই। একদম সৰুকালৰ কথা মনত পৰি গৈছে দেখি পেলাই। বহুত ধুনীয়া পৰিৱেশ, ল'ৰালি কাললৈ মনত পৰি যায় এনেকুৱাবোৰ দেখিলে। টকৌ গছ, চোতাল ইমান ধুনীয়া, এখন ফিল্ডৰ নিচিনা চোতাল। সঁচাকৈ ভাল লাগিছে দেই, মনটোৱে ভাল লাগি যায় এনেকুৱাবোৰ দেখিলে। টাউনত সৰু সৰু ঠেকঠোকত থকা হয়, ইমান ধুনীয়া পৰিৱেশ। মামী কোনফালে যায়? হয় নেকি? সিহঁতৰ ফটো উঠাইছোঁ, ইমান মন ভাল লাগিছে, মুকলি হাকলি বাৰীখন, সেইবোৰ গোলাপ ফুল। নামঘৰলৈ যায়? সেইখন বাৰী অকণমান হৈছেগৈ আৰু মানে এতিয়া সৰুকৈ এটা বনাই লৈছোঁ বাঁহৰ, তাৰপিছত আৰু লাহে ধীৰে বনাই আছোঁ দুটামান। এইটো মোৰ সৰুকালৰ লগৰ ছোৱালীৰ ঘৰ। এইবিলাক ফুল ফুলিলে আগতে আমাৰ বিহুলৈ মনত পৰে, বিহু আহিছে যেন লাগে এইবিলাক ফুল ফুলিলে। এইটো ফুল ফুলিলে আমি বিহু আহিছে বুলি কওঁ। মাৰ্চ এপ্ৰিলৰ পৰা আৰম্ভ হয়, এপ্ৰিলত নহয় মাৰ্চৰ পৰাই আৰম্ভ হয়। এইটো গোলাপ ফুল, গাঁৱৰ পৰিৱেশ ইমান মজা লাগে। এজোপা গোলাপ ফুল, ধুনীয়া ধুনীয়া ফুল, বহুত ধুনীয়া লাগিছে পৰিৱেশটো। এইবোৰ কলগছ, ধুনীয়া এটা পৰিৱেশ দিয়ে সঁচাকৈ ভাল লাগিছে। গাইজ চাওক কিমান ধুনীয়া গাঁৱৰ পৰিৱেশ, ইমান ধুনীয়া এখন চোতাল, মানে ফিল্ড এখন, থাকিও ভাল লাগে, মন চনবোৰ মুকলি লাগে এনেকুৱা ঘৰত, এনেকুৱা জেগাত, বহল আহল জেগাত। এইটো এটা এইজোপা নেমু টেঙা, এইবোৰ নেমু লাগিছে, ঢেৰ নেমু লাগিছে। কাজিও নহয় জৰাও নহয়, তেতিয়াহ'লে কি হয় কোৱা আকৌ, কোৱা? জৰা ডাঙৰ ডাঙৰ বাকলিটো ডাঠ হয়।
একদম নিমুতীয়া ক'বা তুমি ডাঙৰ নহয় ডাঠো নহয় হয় নেকি এইজোপা জেতুকা বিহু আহিছে নহয় জেতুকা সকলোৱে লগায় নখৰ বেমাৰৰ কাৰণেও ভাল জেতুকা এইজোপা জেতুকা গছ জেতুকা কিমান ভাল বিহুত লগায় সকলোৱে এইটো এটা টকৌপাতৰ ঘৰ একদম এটা সঁচাকৈ বহুত ধুনীয়া গাঁৱৰ পৰিৱেশ এইটো এটা ঘৰ এয়া কাৰোবাৰ সমাধি আছিলে চাগে এখন বাঁহনি সেইফালে বাগান এখন আছে বহুত ধুনীয়া পৰিৱেশ মই বেল দিছোঁ দিয়া তুমি হেৰি কৰা পূৰাকৈ পটাপট হ'ব তেতিয়া মই তোমাৰ ঘৰত কৰি খাবলৈ আহিছোঁ নি বনাই দিয়া খাম বছ জেঠা মৰিলে অঁ এদিন খাবলৈ আহিমতো বনাই মেলি খাম নি বনাই দিয়া খাম লগৰ কিহৰ আকৌ মোৰ ঘৰলৈ গ'লেও মই বনাই খুৱাম ক'ত অঁ নাযাওঁ দিয়া সপোনতো দেখিব আপুনি ৰ'ব 15 বছৰ হৈ গ'ল জোতা এযোৰ দিবৰ কাৰণে 15-20 বছৰ মানে হ'ব আৰু এতিয়া 6তে দিম বুলি কোৱা জোতাযোৰ এতিয়ালৈকে দিয়া নাই কেলে চাচোন 30 বছৰ হ'ল আৰু ল'ৰা ছোৱালীয়ে 6 পাবগৈ আৰু ল'ৰা ছোৱালীয়ে 6 পাবগৈ চাগে আৰু মই এতিয়া ইয়াৰ ৰুটি বনাই খাইছোঁ না মোৰ ঘৰলৈ গ'লেতো গোটেই কামেই এৰি দিম মই কৰ গোটেই এয়া দুগতি মোৰ দুপৰীয়া বান্ধৱী ঘৰলৈ আহি নিজে ৰুটি বনাই খাবলগীয়া হৈছে বাৰীত আমনি লাগিলে ভোকো লাগিলে অকণমান এইগৰাকী মানুহগৰাকী আলহীক ৰুটি বনোৱাইছে এইগৰাকী চাই লওক ধ্যান এই কয় যে নিউজবিলাকত ধ্যান চে দেখে ই শখস কো হ'ব তেল মাৰি মাৰি ৰুটি সোপা বনোৱালে এনেকৈ ভাল লাগে ন লগে হাতে লোতে কৰি বাপৰে সঁচাকৈ ই হৈ গ'ল তেল মাৰি কাম উলিয়াই দিলে দেই এয়া ঠগি পিনে ৰুটি বনাইছিলে ৰুটি দেউৱাই দিছে এখন দলি মাছ ফুটা কি খাইছা মা মচুন্দৰী তাৰপিছত আলু এইটো এইখিনি নেফাপো মই নেফাপটো নাই খোৱা মচুন্দৰী সৈতে খাইছোঁ মচুন্দৰীত নিমখ কম দিছে ভালেই হৈছে নিমখ নাই দিয়ে নেকি ন কম বহুত বছৰ মূৰত খাইছোঁ দেই মই এতিয়া জোতাযোৰহে কেতিয়া পাওঁ আমি লাগি নাথাকিবচোন তাইৰ লগত কি লাগে তাইবি 15 বছৰ 20 বছৰ লাগে নি জোতা এযোৰ হেৰি কৰিবলৈ অৰ্ডাৰ দিছে কোনটো এমেজনত নে ফ্লিপকাৰ্টত দিলে সেইখন 15-20 বছৰ লগোৱা কোনটো অনলাইনত অৰ্ডাৰ দিলে এইটো খৰিত বনোৱা খাই সঁচাকৈ ভাল লাগে নাই খৰি পাৰিলে যে খৰিতে খাব লাগে মানে আৰু বহি বনোৱা হয় এক্সাৰচাইজ হয় আমি খাবই নাপাওঁ খৰিত বনোৱা মুঠতে কি কেতিয়াবা ফটকে দিগদাৰ হৈ গৈছে নহ'লে তাপত হেৰি কৰোঁ বুলি ক'লে মানুহকেইটা লগাই থৈ আহিছিলোঁ বাই তেহেঁতৰ কাম ছুটি কৰা টাইম হৈ যাব নহ'লে যাওঁ দেই ওপৰত ইমান ওখজনীৰ ওপৰত থ'ব লাগিব যেতিয়া এখন চখ থৈছে চাহ টাইপত নহয় আপুনি হেৰি আহিছিলে যে ফটকে হেৰি কৰি পাব যাওঁগৈ দেই ভাল লাগিলে আহিছোঁ দেই যাওঁতে নহয় আহিছোঁ জোতাযোৰ খুলি থৈ যাওঁ নেকি খালী বৈ যাম সেইযোৰ নিপিন্ধো এনেকুৱাই অনলাইনত অৰ্ডাৰ সেইখন ডিছ হয়
সেইটো টিকনি বৰুৱা টিকনি বৰুৱা এইটো বিহুত খাবই লাগে হয়নে এইটো আগটো ভালে আছে ভালে আছে বুলি চিঙি দিম 100 এটাৰ লগত খাই সেইটো যেনিবা এইটো কি গছ এইটো চাইডত যে দিয়ে মানুহ ওৱালত চাইডত দিয়ে নি ওৱালৰ চাইডত দিয়ে নেজানো না ইয়াৰ পৰাই নিব লাগিব এইটো বচাবলৈ একদম সেইটো বচাবলৈ ইজি মানে হেৰি কৰি দিলে বুজি দিলে হেৰি ঘৰ গোন্ধাই গ'ল টাটা আকৌ অকলে অকলে বুলি ন ভঙা চিঙা ঘৰটো ভঙা চিঙা ভাল লাগে সেইটো হেৰি আকৌ কোনটো sakit ya sudah jatuh keluarga এখন গেট যে চুৰ আহিলেও সেই আন্দে গেটখন বুলি গুচি যাব আহিছে দে ঠিক আছে বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাব কেনেকুৱা পালে জনাব ঘৰুৱা ভিডিঅ' বুলি আৰু কমেণ্ট কৰিব লাইক কৰিব লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে যেন ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেধৰণে ভিডিঅ' বনাবলৈ সাহস জনাব প্ৰেৰণা জনাব ধন্যবাদ থেংক ইউ